বহুতো গাহৰি পালকৰ গাহৰি মৃত্যু হৈছে বায়োচিকিউৰিটি ভালদৰে মেইনটেইন কৰিব নোৱাৰাৰ কাৰণে। আৰু বায়োচিকিউৰিটি একচুয়ালি কি আৰু এইটো কেনেদৰে মেইনটেইন কৰিব লাগে তাৰ বিষয়ে মই এই ভিডিঅ'ত সম্পূৰ্ণকে কম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো নমস্কাৰ বন্ধুসকল, মই কাপ্তান মাৰ্ডি আৰু বহু দিনৰ মূৰত মোৰ এই চেনেলত আপোনালোকক স্বাগতম জনাইছো। কাৰণ বৰ্তমান অসমত চলি আছে আফ্ৰিকান সুইং ফিভাৰ, যিটো গাহৰিৰ অতি ডেঞ্জাৰাছ বেমাৰ। সেইটো কাৰণে মই বহুতো টেনচনত আছিলো। আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাইছো। তো ভিডিঅ'টো ভালদৰে চাওক আৰু বুজিবলৈ চেষ্টা কৰক বায়োচিকিউৰিটি কি আৰু এইটো কিদৰে মেইনটেইন কৰিব লাগে। আৰু এই বেমাৰটো একচুয়ালি বায়োচিকিউৰিটি মেইনটেইন কৰিলেহে এই বেমাৰটোক ৰখাব পাৰি, নহলে আপোনাৰ ফাৰ্মৰ গাহৰি শেষ। তো আজিৰ এই ভিডিঅ'ত মই সেইটোকে কম বায়োচিকিউৰিটিৰ বিষয়ে। তাৰ আগতে আমি জানি লম যে বায়োচিকিউৰিটি কি। বায়োচিকিউৰিটি হৈছে জৈৱিক সুৰক্ষা, যিটো আমি নিজেই গাহৰিক নিজৰ পৰা বা বেমাৰৰ পৰা কেনেদৰে বচাব পাৰি। বহুতো গাহৰি পালনৰ ইম্পৰ্টেন্ট ভিডিঅ' মই বনাই থৈছো, মোৰ চেনেলত বনাই আপলোড কৰি দিছো। আপোনালোকে চাবলৈ ইচ্ছা কৰিলে ভিডিঅ' কেইটা চাই ল'ব পাৰিব। আৰু এই জৈৱিক সুৰক্ষা বায়োচিকিউৰিটি মেইনটেইন কৰি চলিলে যিখিনি গাহৰিৰ বেমাৰ, ভাইৰেল ডিজিজ, সংক্ৰামিত ৰোগ, এইখিনি আপোনাৰ গঁৰালত অহাৰ আগতে এই ভাইৰাছ বেক্টেৰিয়া কেইটাক আমি ধ্বংস কৰি দিব পাৰো। তো বায়োচিকিউৰিটিৰ কথা মই জনালোৱে যে বায়োচিকিউৰিটি হৈছে জৈৱিক সুৰক্ষা। জৈৱিক সুৰক্ষাটো আমি ভালদৰে বুজিব হলে আমি কিদৰে মেইনটেইন কৰিব লাগে তাৰ বিষয়ে আমি জানিব লাগিব। তো মই বৰ্তমান এতিয়া কৈ দিছো যে জৈৱিক সুৰক্ষা আমি কেনেদৰে মেইনটেইন কৰিব লাগে। তো জৈৱিক সুৰক্ষা মেইনটেইন কৰিবলৈ হলে প্ৰথমতে আপুনি আপোনাৰ পদূলি মুখত পটাছ পানী, পটেছিয়াম পাৰমেগনেট আপুনি ফাৰ্মাসীত পাই যাব। তো আপোনাৰ লোকেল ফাৰ্মাসীৰ পৰা আপুনি পটেছিয়াম পাৰমেগনেট লৈ আহিব। 20 গ্ৰামৰ দাম 20 টকাৰ পৰা ধৰি 60-65 টকালৈকে আছে। আপোনাৰ ইচ্ছা আপুনি কোনটো ব্ৰেণ্ডৰ আনে। মিনিমাম 20 টকা আপোনাৰ পৰা ল'বই। লগতে আপুনি স্প্ৰে কৰিবলে, বীজাণু বেক্টেৰিয়া কেইটাক ধ্বংস কৰিবলৈ ব্লিচিং পাউডাৰ আৰু বহুতো কিছুমান দৰৱ আছে, মূল 3 বিধৰ দৰৱ আছে, এইকেইটা স্প্ৰে কৰিব লাগে। মই এইকেইটা কম দামী স্প্ৰেৰ কথা কৈছো। আপুনি আপোনাৰ পদূলি মুখত কিবা যতনত পটেছিয়াম পাৰমেগনেট পানীৰ লগত মিক্স কৰি আপুনি পটেছিয়াম পাৰমেগনেট থব লাগিব। এই পানীটোত আপুনি যদি বাহিৰৰ জেগাৰ পৰা আহে, এই পানীটোত ভৰি জুবুৰিয়াইহে ভিতৰলৈ সোমাব লাগে। যদি আপুনি কিবা টাউন এৰিয়াত যায়, বেছিভাগতো টাউন এৰিয়াত বহুতো ভিৰ হয়, আপোনাৰ গাত বহুতো ভাইৰাছ বেক্টেৰিয়া আহিব পাৰে। তো মই কি কৰো, যদি মই বাহিৰলৈ যাওঁ, কোনোবা এটা গাঁৱলৈ যাওঁ বা বাহিৰত কিবা কামলৈ যাওঁ, কিবা দৰকাৰত যাওঁ, তেনেহলে মই কি কৰো, স্প্ৰে আছে মোৰ। তো স্প্ৰেত মই পটেছিয়াম পাৰমেগনেট বা ব্লিচিং পাউডাৰ মই গুলি থওঁ আৰু মোৰ গাত স্প্ৰে কৰি মই আধা ঘন্টা ৰখি দিওঁ, জিৰাওঁ। তাৰ পিছতহে মই গা ধুই দিওঁ। আৰু মোৰ লগত পিন্ধি অহা কাপোৰ কেইটা মই চাৰ্ফত ধুনীয়াকে ধুই মেলি দিওঁ। তেতিয়া এই যিকোনো ভাইৰাছ বেক্টেৰিয়া মোৰ গাত লাগি থাকে সেইখিনি নষ্ট হৈ যায়, মৰি যায়। এইটোৰ কাৰণে আমি এই পটেছিয়াম পাৰমেগনেটটো পানীত ভৰিৰ লগত অহা বীজাণু মাৰিবৰ কাৰণে কিবা এটা যতনত আমি পানীত মিক্স কৰি থব লাগে। আৰু আমি যদি ঘৰৰ পৰা বাহিৰত ওলাই যাওঁ, তেনেহলে এই পটেছিয়াম পাৰমেগনেট ভৰি জুবুৰিয়াইহে ভিতৰলৈ সোমাব লাগে। যিটো পেকেজিং হৈ আহে সেই বস্তাখনত মই ধুনীয়াকে স্প্ৰে কৰি দিওঁ। আধা ঘন্টা থৈহে মই গোডাউনত থওঁ। তাৰ পিছত মই যদি বাইক লৈ বাহিৰলৈ যাওঁ, তেনেহলে বাইকতো স্প্ৰে কৰো। যোনটো ব্লিচিং পাউডাৰ, এইটো একচুয়ালি বাইকত বা গাহৰিৰ গাত ডাইৰেক্ট ছিটিয়াব নালাগে। এইটো ব্লিচিং পাউডাৰত যদি আপুনি বাইকত স্প্ৰে কৰে, তেনেহলে বাইকৰ মামৰ ধৰাৰো চান্স থাকে। সেইটো কাৰণে আপুনি বাইকত স্প্ৰে কৰিব নালাগে। যদি আপুনি স্প্ৰে কৰিব বিচাৰিছে, তেনেহলে আপুনি পটেছিয়াম পাৰমেগনেট আৰামকে স্প্ৰে কৰিব পাৰিব। কিন্তু ঘণ্টাৰ লগে লগে আপুনি বাইক ধুব লাগিব, নহলে আপোনাৰ বাইকৰ কালাৰটো অলপ আইৰন কালাৰৰ লিখিয়া হৈ যায়। তো
বায়'চিকিউৰিটিটো এইটোৱে। আৰু সপ্তাহত প্ৰায় 3 দিন বা এতিয়াতো মই পাৰিলে ডেইলি স্প্ৰে কৰিব লাগে এতিয়া, কাৰণ এতিয়া এই বেমাৰটো বহুতো হৈছে। যদি হোৱা নাই তেনেহলে আপুনি সপ্তাহত 3 দিন আপোনাৰ চাৰিওপাশে এই স্প্ৰেটো কৰিব লাগে। মই মোৰ ফাৰ্মখনত নেট ধুনীয়াকে লগাই থৈছো। চৰাই চিৰিকটি কুকুৰা আদিবোৰ সোমাব নোৱাৰাৰ কাৰণে মই ধুনীয়াকে চাৰিওপাশে নেট লগাই থৈছো। যদি আপুনি নেট লগোৱা নাই তেনেহলে আপুনিও নেট লগাই ল'ব। যদি আপুনি বায়'চিকিউৰিটিটো 100% মেইনটেইন কৰে তেনেহলে আপোনাৰ গাহৰিটো 100% জীয়াই থাকিব। বহুতো ডাঙৰ ডাঙৰ ফাৰ্মাৰ সকলে বায়'চিকিউৰিটি মেইনটেইন কৰে, তেওঁলোকৰ বায়'চিকিউৰিটি বাই মিষ্টেকত যদি খেলি মেলি হৈছে তেনেহলে তেওঁলোকৰ গাহৰিও ধ্বংস হৈছে। আপোনালোকে দেখিছে, নিউজত পাই আছে, বৰ্তমান বহুতো জেগাত কালিং কৰি আছে গাহৰি। তো তেওঁলোকেতো ডাঙৰ ডাঙৰ ফাৰ্মাৰ, তেওঁলোকৰ এক্সপিৰিয়েঞ্চ আছে, তথাপিও তেওঁলোকৰ গাহৰিক ASF নামৰ ভাইৰাছটো পাইছে। তেনেহলে ভাবকচোন তেওঁলোকে কৰবাততো মিষ্টেক কৰিছে। আৰু যদি আপুনি নতুনকে গাহৰি পালন ষ্টাৰ্ট কৰিছে তেনেহলে আপুনিও সতৰ্ক হৈ যাওক। মই যিখিনি কথা কৈছো সেইকেইটা কথা যদি আপুনিও অলপো মানি চলে তেনেহলে আপোনাৰ গাহৰি বচাৰটো চান্সটো অলপ বাঢ়ি যায়। যদি আপুনি 100% মেইনটেইন কৰিব পাৰে তেনেহলে ভাল কথা, আপোনাৰ গাহৰিটো নিশ্চয় জীয়াই থাকিবই। তো আজিৰ ভিডিঅ'ত মই বেছিকে নকওঁ, আজিৰ ভিডিঅ'ত ইমানে। পুনৰ লগ পাম, তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।